ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চুকত মধ্যাহ্ন ভোজন আঁচনি এনজিঅ'ক গতাই দিয়াৰ লগতে ৰন্ধন কৰ্মীসকলক হঠাৎ অসম চৰকাৰে চাকৰি অব্যাহত দিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধ শতাধিক কৰ্মীসকলে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে বিলাসীপাৰা চহৰৰ আকাশ পাতাল উত্তাল কৰি তুলি প্ৰতিবাদ সাব্যস্ত কৰে। সোণোৱাল চৰকাৰ নেতৃত্বাধীন চৰকাৰে যেতিয়া অসমৰ গাদী দখল কৰিছিল তেতিয়া কৈছিল যে আমি লাখ লাখ নিবনুৱাক আমি সংস্থাপন দিম। আমি এতিয়া দেখিবলৈ পাইছোঁ যে সামান্য ৰন্ধন কৰ্মীক তেওঁলোকে ৰাখিব পৰা নাই। তেওঁলোকে 10-15 বছৰ ধৰি তেওঁলোকে চাকৰি কৰি আছিল, কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক অব্যাহতি দিয়া হৈছে। গতিকে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰান্ধনী কৰ্মীবিলাকক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু যোৱাকালি যি অস্বাস্থ্যসন্মত শিক্ষাৰ্থীসকলক খাদ্য যোগান কৰিছিল, ইয়াৰ অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰে ইয়াৰ ছাত্ৰ ছাত্ৰীৰ লগত ঢিকালি খেলিবলৈ আৰম্ভ কৰিছিল। গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ, দাবী জনাইছোঁ অতি সোনকালে এই ৰান্ধনীবিলাকক পুনৰ চাকৰি নিযুক্তি প্ৰদান কৰিব লাগিব। নহ'লে অনাগত দিনত গোটেই অসম জুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই যাব।